হেল্ল' গুড মৰ্ণিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱাতে গাটো ধুই আহিছোঁ, আহি পাই পাকঘৰত সোমাইছোঁহি। এইফালে চাহ পাতিছোঁ আৰু এইফালে মানে চাহৰ লগত খাবলৈ পকৰি বনাবলৈ লৈছোঁ। পকৰি বনাবলৈ মানে বেচন নাই আজি, সেইকাৰণে ভাবিলোঁ আটাকে অলপ দি আৰু পিঁয়াজ অলপ দি বেকিং অলপ দি পিনি পকৰি কেইটামান বনাই দিওঁ আজি। বিশেষকৈ দেওবাৰ যিহেতু এখেত অলপ দেৰিকৈ যাব, গতিকে অকণমান কিনো কৰোঁ আজিৰ দিনটোত মই আপোনালোকক দেখুৱাই থাকিম। তেতিয়াহ'লে এতিয়া মই পকৰি বনাই থাকোঁ। এইফালে মই পকৰিও বনাই আছোঁ আৰু এইফালে মই এতিয়া গৰম পানী খাই আছোঁ। যিহেতু ৰাতিপুৱা খালী পেটত মানুহে সদায় কুহুমীয়া গৰম পানী খাব লাগে, গতিকে ময়ো বহি খাবলৈ আজৰি নাই, কিন্তু থিয় হৈ মানে খাই লওঁ। সদায় এগিলাচ গৰম পানী খাওঁ। আপোনালোকেও খাব। ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী খোৱাটো যে খুবেই জৰুৰী। আৰু এইফালে চাহ ৰেডি। পকৰিকেইটা অৱস্থা এয়া, দেখিছে নহয় কি ৰূপ ল'লে। মানে মই ভালকৈ বনাব নাজানো। আৰু এয়া সৃষ্টি হৰলিক্স। এতিয়া আমি চাহ খাই লওঁ। দেউতাক গা ধুইয়ে আছে, এইফালে মা বহি আছে। আমি তিনিজনীয়ে এতিয়া চাহ খাই লওঁ আৰু দেউতাকে গা পা ধুই আহি খাবহি। তাৰপিছৰখিনি দেখুৱাই থাকিম। আৰু আমি চাহ খাবলৈ লওঁতেই আহি ওলালেহি আমাৰ বৰ্তাকো চাহ দি দিছোঁ। আমি গোটেইবোৰে এতিয়া লগতে চাহ একাপ খাই লওঁ। এয়া মিষ্টাৰ আহিলে, চাহকাপ দি দিলোঁ, তেওঁ খাই লওক। বৰ্তা তামোল খালেই চাহ খায়। চিংকুলু কি খাইছা? আমাৰ চিংকুলুকো পকৰি এটা দি দিলোঁ, চেপেটা পকৰি। চিংকুলু হাই কোৱা, হাই কৰা। এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ। এয়া বিচনা পাত্ৰ দেখিছেই, এইখিনি একদম কৰিবলৈ আছে। আকৌ এইফালে মেচিনত কাপোৰ ফুল, এইফালে মেচিনত বাচন, মানে এইখিনি কৰি মেলি আকৌ এতিয়া মই ওলাই যাওঁ দোকান। আপোনালোকেতো প্ৰত্যেকটো ভিডিঅ'তে মোৰ দোকানৰ ভিডিঅ' দেখি আছে। আজি মই দোকানৰ ভিডিঅ'টো নেদেখুৱাওঁ, দোকানলৈ যোৱা, দোকানত থকা। গতিকে আজি যিহেতু সৃষ্টি স্কুল নাই, দেওবাৰ হয়, গতিকে অকণমান মানে আজৰি পাম আৰু সেই আজৰি সময়খিনিতনো মই কি কৰোঁ তাকে দেখুৱাম আজি আপোনালোকক। কৰিবলৈ ল'লোঁ কাম, ওলালোঁ দোকান। মানে ঘৰৰ এইবিলাক বস্তু এনেকৈ পৰি থাকক, এতিয়া মানুহজনে চিঞৰি আছে দোকানলৈ সোনকালে ওলা। গতিকে সোনকালে ওলাই ৰেডি হৈ ল'লোঁ আৰু সেইবোৰ কাম থাকক, বাদ দিলোঁ। আহি লৈ পিনি কৰিমহি, ঘৰৰ কাম যেতিয়াই কৰিলেও হ'ল। ভাত পানী বনাবলৈতো আছেই, সেইবোৰ পিছত হৈ থাকিব। এতিয়া মই যাওঁ দোকানলৈ। আনো বাই বাই, বাই বাই, উৎপাত নকৰিবা। আৰু এয়া মিষ্টাৰ আহি পাই দোকানৰ, আজি দেওবাৰ যিহেতু কাষ্টমাৰ ইমান নাই, গতিকে আহি লৈ মানে দোকানৰ এয়াৰ কুলাৰটো অলপ চাফা কৰিছে। গোটেই ধূলি হৈ গৈছে, তেওঁ এইবিলাক পূৰা চাফা কৰাত লাগি আছে। সৌৰা মিষ্টাৰ পিনে চোৱা, আমাৰ বেয়া লাজ কৰে আকৌ। এখন ক'ত লাগি আছিলে বাৰু? ইয়াত লাগি থকা এখন আনি পিনি ইয়াত এনেকৈ ধুইছে। আপোনালোকে এই হাতখন দেখি ভাবিছে চাগে এখন কাৰোবাৰ মতা মানুহৰ হাত বুলি, কিন্তু মতা মানুহৰ হাত নহয়, এখন মোৰেই হাত। মই হাতখন এইটো কাৰণেই দেখাইছোঁ, চাওক এই ইয়াত মোৰ কি উঠিছে। মানে মোৰ গোটেই জীৱনটোলৈ আহি গ'ল, গম পায়নে? মানে একদম আজি বহুত বছৰৰ আগতে উঠিলে, এইবোৰ কিবা পানী জ্বলা নিচিনা মানে গুটি হৈ থাকে। তাৰপৰা অকণমান মলম চলম লগাই দিলে ভাল হৈ যায়, তাৰপিছতে আকৌ হৈ যায়। মানে মানে জনি মৰা নাই। ইমান ডাক্তৰক দেখাইছোঁ, ইমান গাঁৱলীয়া দৰৱ লগাইছোঁ, কিন্তু ভাল নহয় মানে। মই গম পাই গ'লোঁ যে মোৰ গোটেই জীৱনটোলৈ খুপনি পুতি ল'লে বুলি। আৰু আপোনালোকেও কিবা জানে নেকি, মলম চলম, ভাল মলমৰ বিষয়ে জানে নেকি, বা গাঁৱলীয়া দৰৱ হ'লেও জানে নেকি, মোক জনাবচোন কমেণ্টত। মানে নহ'লে মোৰ জীৱনটো খালে আৰু। দোকানৰ পৰা আহি পাই গ'লোহি ঘৰ। আহি পোৱা আজি দেৰি হ'ল, যিহেতু মায়ে ভাত পানী বনাই একদম ৰেডি কৰি থ'লে। কিন্তু মায়ে ভাত বনালে খাই খুব বেছি ভাল লাগে। আৰু মায়ে বনালে আজি মিঠা মৰা দাইল আৰু ভাত কেৰেলা আলু ভাজি। আমি দুইজনী, সৃষ্টি আৰু মই, একদম তলতে বহি লৈছোঁ খাবলৈ। খুব গৰম উঠিছে, মা ওপৰতে আছে। গতিকে আমি এতিয়া খানাটো খাই লওঁ তেতিয়াহ'লে। চাওক মই দেখাই দিছোঁ,
মিঠা মৰা দাইল আৰু ইফালে ভাত কেৰেলা আলু ভাজি। খানাটো একেবাৰে নিৰামিষ মানে গৰমো বেছি পৰিছে, মাছ মাংসটো ইমান গৰমত বেছি খোৱাটো ভাল নহয়, গতিকে মাছ মাংস একো নাই, আজি মানে অকল দাইল ভাত খাই দিম। ভাত পানী খায়ো আজৰি হ'লোঁ, লগতে তামোল এখনো মই এতিয়া ভৰাই ল'লোঁ। এতিয়া মই কৰিম ফুল পুলি ৰুওঁ, মানে বহুত দিনতে মাটি গলাই মেলি থৈ দিছোঁ, টাব এৰি কৰি থৈছোঁ, কিন্তু ফুল ৰুবলৈ সময় নাই। আজি যিহেতু সময় পাইছোঁ, মই ফুলৰ পুলিকেইটা ৰুই লওঁ। এইবোৰ মাটি মই ৰাস্তাৰ পৰা আনি শুকুৱাই থৈছোঁ আৰু এতিয়া লাহে লাহে ইয়াত ভৰাই দিওঁ। আৰু এনেকৈ টাবকেইটা মাটি মই ফুল কৰি ল'লোঁ, লগতে সাৰ অলপ দি দিলোঁ। তাৰপাছত এতিয়া ৰুই দিওঁ মই ফুলৰ পুলিকেইটা। আৰু এনেকৈ ৰুই দিলোঁ মোৰ ফুলৰ পুলিকেইটা। ফুলৰ পুলিকেইটা আনি এতিয়া সিহঁতৰ নিজৰ জেগাত ৰাখি দিলোঁহি। আৰু এইকেইটা আগৰ পুলি, ইহঁতৰ লগত আজিৰ পৰা মানে একেখন ঘৰৰে একদম সদস্য বনাই দিলোঁ, পূৰা লাইন লগাই দিছোঁ। ভাত পানী খোৱাবও হৈ গ'ল, ফুল পুলিও ৰুলোঁ, চব কৰিলোঁ। এতিয়া প্ৰায় আজৰি হৈ গ'লোঁ, মানে খেলৰ টাইম হৈ গৈছে। গতিকে ভিডিঅ'টো আজি ইমানলৈকে বনালোঁ। গতিকে যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইবাৰ তেনেই কম হৈ আছে, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।